कानमी नहीं गई ना लड़के कभी नहीं रोते। कभी नहीं नियंगरे सुलाई तू हाय गाइस আজি বহুত দিনৰ মূৰত এটা ব্লগ বনাই ওলাইছোঁ যেহেতু আজিৰ পৰা আমাৰ কলেজীয়া জীৱনৰ অন্তিমটো দিন শেষ আজিৰ পৰা কলেজ এইকাৰণে মানে ভাবিলোঁ এটা ইয়াৰ পৰা ব্লগ বনাওঁ কাৰণ লগবোৰ আৰু কেতিয়া লগ পাওঁতো ঠিক নাই আজি অলপ এনজয় হ'ব চাওঁ তাৰ ওপৰত ভিডিঅ' বনাব পাৰোঁ বাকী ভিডিঅ'টো চাই থাকিব প্ৰথমে মই ইয়াত বাছ ৰখিব লাগিব আমাৰ গুৱাহাটীলৈ যোৱা বাছ মানে ইয়াতেই পায় অৱয়বত আহি মালিগাঁও যাব পালোঁ এতিয়া বহুতখিনিয়ে টাইম হৈ গ'ল এতিয়া কলেজত টাইমত যাই পাওঁ নাই এইটোৱে ঠিক হোৱা নাই এতিয়ালৈ লগৰ পৰা ফোন আহি আছে এতিয়া চাওঁ কেইটামানত যাই পাওঁ 1 hour later পুৰাপুৰি একদম 1 ঘণ্টাৰ পাছত পালোঁ আহি কলেজ এতিয়া লগাক চাব লাগিব ক'ত আছে কাৰণ যিহেতু মোৰ দেৰি হৈ গ'ল এয়া চাব পাৰে আমাৰ লগকেইটা পুৰা একদম বিজি আৰু একদম নকল লিখা দিছে আপোনালোকে দেখা পাইছে আজি আমাৰ লাষ্ট দিন অন্তিম কলেজৰ দিনটো তো আমি সকলোৱে মানে লিখা লিখি কৰি আছোঁ তো আপোনালোকে মূৰৰ পিঠিত চাব পাৰে একদম এনেকুৱা আৰু আমাৰ এখেতে আপোনালোকৰ যোন মালিক হয় মালিকটোক অলপ ছাপোৰ্ট কৰিব আৰু আছোঁ আছে তো বাকী চবকে চাবই পাৰিছে আপোনালোকে পূৰা লিখা লিখি চলি আছে আৰু এই দুটাৰ প্ৰেম প্ৰীতি চলি আছে চাব পাৰে আপোনালোকে ছোৱালী প্ৰেম আৰু আমাৰ বন্ধু এইটো খুব লিখিছে চাওঁ অলপ দেখাই দিয়া তোমাক লিখিলে কি কি লিখিছে অঁ আৰু মোৰ লাংগতে ইয়াৰ এটা আছে ইও খুব লিখি আছে একদম कानमी नहीं गई ना लड़के कभी नहीं रोते कभी नहीं कभी नहीं এইফালে আৰু অৱস্থা বেয়া হয়তো আজিৰ পৰা আমি এইটো আনটোক লগ নাপাব পাৰোঁ এইকাৰণে মানে চবে এটা এটা মানে স্মৃতিৰ লগত লৈ আছে এইফালে মেমতে আমাৰ মানে লিখি আছে বাকী আনফালে মানে ফটো উঠি আছে কিবা কৰি আছে এইবিলাক মেম মোৰো আছে vengo ঐ আংকৰ কি তোৰ স্পটিং নেকি যা আজি অৱস্থা বেয়া কৰি দিলে চোলাৰ নিয়ংগৰে চুলাই তু এক চাই আৰু গাছনি চোৱা যেন লাগে গোটে বডি এইটো আমাৰ অসমীয়া ডিপাৰ্টমেণ্ট যোনটো কেতিয়াও পাহৰিব নোৱাৰোঁ প্ৰথমে ভাবিছিলোঁ কলেজখন কেতিয়া শেষ হয় পঢ়া কেতিয়া শেষ হয় এতিয়া আৰু লাষ্টত এনেকুৱা লাগি আছে আৰুহে পঢ়োঁ নেকি
মুখখন খুলি দিয়া ঐ ইতালি নকল লিখা দিছে ইয়াতে ভাবিম কাপটো আগত কৰিম নাম ঘৰত যাই কিনে পঢ়িবি ঘৰত যাই পঢ়িব এই এতিয়া গম পাইছোঁ আজিছো লৈ বেগছত যে লিখা আছে আকৌ বোলে মিলাই চাওক নেকি বস্তুটো লিখা হোৱা নাই এই ভিডিঅ'টো বেছি দীঘল নকৰোঁ আজিৰ পৰা যিহেতু আমাৰ কলেজীয়া জীৱন শেষ হ'ল তাৰে এটা মানে ভিডিঅ' বনালোঁ ভাল লাগে লাইক ছাবস্ক্ৰাইব শ্বেয়াৰ কৰিম